এতিয়া এইটো ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত এইটো প্ৰকাশে পাইছে অলৰেডি, এইটো আৰু বৰ্তমান নতুন কথা হৈ থকা নাই। যিহেতু আমাৰ নিগমটো আৰম্ভ হওঁতে 108 গৰাকী চৰকাৰৰ অনুমোদন আছিল আৰু নিগমৰ ৰেভিনিউৰ পৰাই সকলো কৰ্মচাৰীক দৰমহা দিব লগা হয়। মোৰ অনাৰিয়াম বা ভাইচ চেয়ামৰ অনাৰিয়াম বা সকলো খৰচ নিগমৰ ইনকামৰ পৰা হয় আৰু এই নিগমটো আৰম্ভ হওঁতে 108 গৰাকী অনুমোদন আছিল। এতিয়া এই নিগমটো যেতিয়াৰ পৰা আৰম্ভ হ'ল বহুত MD আহিল, চেয়াৰমেন আহিল আৰু বহু কৰ্মচাৰী ৰিটায়াৰমেণ্টটো হ'ল। যেতিয়া প্ৰয়োজন হয় তেতিয়া তেওঁলোকে মেন পাৱাৰটো অফিচিয়েল লয়, ঠিক তেনেকুৱাকৈ কণ্টেক্সুৱেল লয়, তাৰপিছত ডেইলি বেচিছ লয় আৰু এনেকৈ ধৰক যেতিয়া প্ৰয়োজন হয় লৈ থাকে। মই যেতিয়া জইন কৰিলোঁ তেতিয়াও ডেইলি বেচিছ আছিল। যেতিয়া আমাক প্ৰয়োজন নাই, নিগমত আমাৰ পইচাৰ প্ৰয়োজন বেছি নাছিল, তেতিয়া আমি ডেইলি প্ৰায় 49 গৰাকীক তেওঁলোকৰ ডিচেম্বৰলৈকে পইচা দি আমি তেওঁলোকক বিদায় দিছোঁ। তাৰপিছত আমাৰ কণ্টেক্সুৱেলখিনিও ইয়াৰ আগৰ MDয়ে এটা তেওঁ ৰিপৰ্টো দি গৈছে। তাৰপিছত দেখিলে যে প্ৰায় 108জনৰ মানে ডাবল 217 গৰাকী তেওঁলোকৰ যিটো এপইণ্টমেণ্টত সেইটো কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী লেভেলৰ পৰা এটা ইনকুৱাৰী কৰিছে। ষ্টাফ কলেজ মই কৈ আছোঁ, ষ্টাফ কলেজৰ তেওঁলোকক গোটেইকে ব্যক্তিগতভাৱে মাতিছিলে আৰু মাতি তেওঁলোকৰ বিজ্ঞাপন আছেনে নাই, তেওঁলোকক ইণ্টাৰভিউ হৈছিল নাই, এই গোটেইখিনি তেওঁলোকক ব্যক্তিগতভাৱে সুধিছিলে আৰু তাৰপিছত দেখিছে যে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী লেভেলৰ পৰা কোনো ইণ্টাৰভিউ নাই, কোনো এডভাৰটাইজ নাই আৰু তেওঁলোকক তাৰপিছত এটা সিদ্ধান্ত টাৰ্মিনেটৰ বা বৰ্খাস্ত কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এইটো আৰু ইমান এতিয়াও আটাইতকৈ বেয়া লাগে, কেইদিনাখন কেইজনমান আহিছে, ছাৰ আমি চৌকছ কিয় নাপালোঁ। মই ক'লোঁ কিয় তোমালোকৰ লিষ্টত নাই? নাই ছাৰ আমিতো চাকৰি কৰি আছোঁ, তাৰমানে তেওঁলোকে এতিয়া দৰমহা পোৱা নাই, আল্টিমেট চাকৰি কৰি আছে। তেনেকুৱাও বহুত আছে আৰু সেইকাৰণে যদিও চাকৰি থাকে নিগমে ক'ৰ পৰা পইচা দিব, সেইটো এটা 1 নম্বৰ ডাঙৰ কথা। সেইটো বাৰু ডাঙৰ কথা নহয়, কিন্তু যিহেতু আইনগতভাৱে থাকিলে হয়তো চৰকাৰেও দিলেহেঁতেন, হয়তো সেনেকুৱাৰ কাৰণে আজি। কিন্তু আমি চাকৰি খেদোৱাৰ পক্ষপাতি নহয়, কাৰোবাৰ চাকৰি গ'লে আটাইতকৈ দুখ লাগিছে আৰু মই এতিয়া সভা অধ্যক্ষৰ দায়িত্বত আছোঁ, আটাইতকৈ বেয়া লাগিছে এইটো কাম কৰিবৰ কাৰণে, যিহেতু প্ৰায় গোটেই পৰিয়ালবোৰো চলি আছিল। কিন্তু ইয়াক ওপৰ বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে, তাত মোৰ কোনো ক'বলগীয়া একো নাই। তাৰমানে এতিয়া চাওক, মই সেইকাৰণে কৈছোঁ যে অধ্যক্ষ আহি আছে, অধ্যক্ষ গৈ আছে, সভাপতি আহি কি MD আহিছে, MD গৈছে। সেইকাৰণে মই কাৰো নাম ল'ব বিচৰা নাই আৰু কোনেও কোৱা নাই অৱশ্যে মোক, কোনো তেনেকুৱা MDয়ে বা কোনো আগৰ চেয়াৰমেন কোনোবা আমাৰ MDয়ে কোনেও কোৱা নাই যে চাকৰি ৰাখিব লাগে, এইবিলাক কোনো কোৱা নাই দেই, কোনো দিনেই কোৱা নাই। এতিয়া ফোনো কথাও পতা হোৱা নাই, কাৰো লগত ফোনতো কথা পতা হোৱা নাই আৰু অহাও নাই মোৰ ওচৰত আৰু ময়ো যোৱা নাই। কিন্তু আমাৰ যিসকলে চাকৰি কৰিছে তেওঁলোকে আহি এটা ৰিকুৱেষ্ট কৰিছে, আমাক পাৰিলে ৰাখিব পাৰিলে ভাল আছিল। চবেই কৰিব এইটো, এইটো গম নাপাওঁ। যদি ব্যক্তিগতভাৱে সাক্ষাৎ লওঁতে তেওঁলোকৰ নাম লৈছে মই নাজানো, কিন্তু তেনেকুৱাকৈতো ধৰক মই ক'ব নোৱাৰোঁ। অফিচিয়েলি নিশ্চয় ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব, যদি কোনোবা থাকিব লাগিব যদি কেনেকুৱা হয়, কিন্তু তেনেকুৱা মোক লগত কোনো যোগাযোগ কৰা নাই, কাৰোৱে মোক ৰিকুৱেষ্টো কৰা নাই। আৰু সেইটো নহয়, সেই চৰকাৰ কাম সেইকাৰণে এতিয়া যদি BJP চৰকাৰৰ দিনতে হোৱা বুলি কৈ যদি তেনেহ'লে BJP ৰাখিব পাৰিলেহেঁতেন চৰকাৰে, কিন্তু এটলিষ্টটো ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেইটোৱে সেইটো গম নাপাওঁ, কাৰণ কোনেও কোৱা নাই, যিহেতু কোনোবাই এনেও পাব পাৰে, কোনোবাই সেইটোৱে কথা ল'বও পাৰে, সেইটোতো এতিয়া কোনো প্ৰমাণ আমাৰ হাতত নাই আৰু কোনেও কোৱাও নাই সেইটো কথা। তেনেকুৱা নহয়, এতিয়া কুশল কোঁৱৰৰ নাতিনীয়েক এগৰাকী আছে, যিগৰাকী ফ্ৰীডম ফাইটাৰ, আমাৰ দেশ স্বাধীনতাত তেওঁ অগ্ৰণী ভূমিকা আছে, তেনেকুৱা কাৰণে এটা তেওঁলোকে বিবেচনা কৰি আছে। নাই এতিয়া চাওক, আমাৰতো মেন পাৱাৰটো নাই অফিচত,
সেইকাৰণে মেন পাৱাৰ আমি যদি কামটো কৰিব লাগে নিগমৰ উন্নয়ন কৰাৰ সময়ত তেতিয়াতো আমি কাম কৰিব লাগিব তেতিয়াতো মেন পাৱাৰ প্ৰয়োজন হ'ব এনেকুৱা এটা পৰিৱেশ আহিব পাৰে মই গম নাপাওঁ কিন্তু কথাটো হ'ল সেই লিষ্টখন আৰু মই চাই থকা নাই কাৰ কাৰ নাম আছে কাৰ কাৰ ছোৱালী আছে কাৰ কাৰ ভনীয়েক আছে কাৰ কাৰ ভণ্টি আছে নাই নাই এইটোতো আগৰ পৰা চলি আহি আছে এনেকুৱা আপুনি ডাইৰেক্ট অধ্যক্ষতা কাৰ দিনত বুলি কোৱা নাই এইটো চলি আহি আছে আৰু তাৰ ব্যৱস্থা গ্ৰহণ কৰা OSD পৰ্যায়ৰ বা MD পৰ্যায়ৰ যদি বিতৰ্কত সোমাই যায় তেওঁলোকৰ যে সাক্ষ্য প্ৰদান কৰে তেওঁলোকৰ এগেইনষ্টত তেতিয়াহ'লে কি ব্যৱস্থা গ্ৰহণ কৰিব এইটো মই কৈয়ে আছোঁ যে এইটো মোৰ হাতৰ বস্তু নহয় এইটো ঊৰ্ধ্বতন কৰ্তৃপক্ষই কৰিব কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী লেভেলৰ পৰা ইয়াৰ কামটো হৈ আছে তাত মোৰ কোনো আমি দোষী থাকিলে মই কৰিব পৰা কণ্ডিশ্যন নহয় এইটো কৈয়ে আছোঁ যে এই গোটেই ওপৰৰ পৰা ইয়াত মই নিগমটো চলাব লাগে নিগমটো উন্নয়ন কৰিব লাগে নিগমটো ডেভেলপ কৰিব লাগে সেইখিনিহে মোৰ কাম যে নিগমটো ভালকৈ হ'ব লাগে এইটোৱে আপোনালোকক কৈ আছোঁ যে মোৰ কথাটো হ'ল মোৰ নিগমটো উন্নয়ন কৰিব লাগে নিগমটো ডেভেলপ কৰিব লাগে তাকে আমি কাম কৰি আছোঁ এতিয়া নাই এতিয়া চাওক এতিয়াতো আমি নিগমটো ভাল কৰাৰ কাৰণেই গুৰুত্ব দিছোঁ টেণ্ডাৰবিলাক কিমান ধুনীয়াকৈ হৈছে প্ৰায় এতিয়া 100 বিলৰ টেণ্ডাৰ হৈ গ'ল এতিয়া CC কেমেৰাৰ একদম CC কেমেৰাৰ আগত প্ৰায় লেচিবিলাকে ইমান ভাল পাইছে আগতে কোনোদিন এনেকৈ যিটো টেণ্ডাৰ হোৱা নাছিল যোন হাই বিটাৰ তেওঁলোকে বিল লাভ কৰিছে সেইকাৰণে এতিয়া গমে একদম ধুনীয়া হৈছে আপোনালোকে লেচি সুধি ল'ব কি ধুনীয়াকৈ এতিয়া টেণ্ডাৰ হৈছে বিলবিলাকৰ এতিয়া বিলবিলাক ডেভেলপ কৰিবৰ কাৰণে আমি পইচা বিচাৰিছোঁ এতিয়া পৰৱৰ্তী ক্ষেত্ৰত আপোনাৰ অফিচ চলাওঁতে কিবা অসুবিধা এইটোতো অফিচটো মেন পাৱাৰটো প্ৰয়োজন আমি এতিয়া ডাইৰেক্টৰৰ পৰা আমাৰ এতিয়াও PD আৰু GM জন এতিয়াও ডাইৰেক্টৰ অফিচৰ পৰা আমি ডেপুটেশ্যন আনিছোঁ তেওঁলোকক লৈ আহিছোঁ এইটো লাগিব আমি ক'ৰবাৰ পৰা আনিব লাগিব ডাইৰেক্টৰ অফিচৰ পৰা আনিব লাগিব বা ক'ৰবাৰ পৰা ল'ব লাগিব মেন পাৱাৰটো আমাক লাগিব ডেফিনেটলি মানুহ লাগিবই যিকেইজন কৰ্মচাৰী চাকৰি গ'ল BJP চৰকাৰৰ দিনতে তেওঁলোকক চাকৰি দিছিল এতিয়া তেওঁলোকৰ হাত নচৰা ডেফিনেটলি কাৰোবাৰ চাকৰি গ'লেতো বহুত কষ্ট হ'বই সেইটোতো আৰু এইটো আপুনি সুধিবলগীয়া প্ৰশ্নই নাই এইটো স্বাভাৱিক কথা কাৰোবাৰ যদি তাৰমানে চাকৰি যায় সেইটোতো কম দুখৰ কথা নেকি এইটোতো হয় দৰমহা পাই আছিল দৰমহা নোপোৱা সেইটো সময়ে ক'ব এতিয়াতো আপুনি ক'ব নোৱাৰে সময় নিশ্চয় ক'ব ক'ৰবাত যদি এক্সপিৰিয়েঞ্চ লাগে ক'ৰবাত যদি নহয়নে সেইটো সময় নিশ্চয় ক'ব শেষত আকৌ এটা কথা হয় ৰমাকান্ত দেউৰী দুজনী ছোৱালী তাতে চাকৰি পাইছিল কিন্তু মোক তেওঁ কোনোদিন কোৱা নাই আজিলৈকে তেওঁ কোৱা নাই আৰু মই গম নাপাওঁ আৰু মই নিজেও লিষ্টখন চাই থকা নাই মানে তেওঁলোকৰ দেউতাক মাক কাৰ নাম মই এইবিলাক চোৱা নাই মই মাত্ৰ চাইছোঁ মানে কিমানজন সেইটোৱে মই লিষ্টখনো নামকেইটা এটা এটাকৈ নাম পঢ়ি থকা নাই যিহেতু এইটো কিয় চোৱা এইটো চোৱাৰ কথা নাই যিহেতু আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী লেভেলৰ পৰা হৈছে এইটো গোটেই এইটো ছিষ্টেমত গৈছে গোটেই ছিষ্টেমটো তাত আৰু মই চাই থকা নাই ক'ৰ কেইগৰাকী দৰঙৰ ক'ৰগৰাকী তেজপুৰৰ ক'ত তোমাৰ লখিমপুৰৰ ক'ত মৰিগাঁৱৰ কোন আছে সেইবিলাক আৰু চাই থকা নাই আৰু কেইজন আহিছিল আৰুতো নাই তেনেকুৱাতো নাই এইটো একেবাৰে গোটেইখিনি তেওঁলোকে কৰিছে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী লেভেলৰ পৰা আপুনি যোগদান কৰাৰ আগলৈকে তাতে বহুতখিনি খেলিমেলি এতিয়া চাওক এতিয়া কথাটো হ'ল বেছি মই তদন্ত কৰি থাকিব গ'লে সময়বোৰ গুচি যায় কাৰণ মোৰ উন্নয়ন কৰিব লাগিবতো আৰু মই নিজে অধ্যক্ষৰ দায়িত্ব লোৱাৰ লগে লগে মই নিজে ফোন কৰি লেচিবোৰৰ পৰা ৰেভিনিউ কালেকশ্যন কৰিছোঁ প্ৰায় যথেষ্ট কোটি টকা আমি ৰেভিনিউ লাভ কৰিছোঁ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ নিগমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে 1 কোটি টকা আমি দিবলৈ সক্ষম হৈছোঁ মুখ্যমন্ত্ৰী সাহায্য নিধিত সেইটো আটাইতকৈ ডাঙৰ কথা আজিলৈকে কোনোদিন নিগমে 1 কোটি টকা দি পোৱা নাছিল 1 কোটি টকা এবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি চৰকাৰক দিছোঁ সেইকাৰণে আমাৰ যদি ৰেভিনিউটো কালেকশ্যন হৈ থাকে তেতিয়া আমি বঢ়িয়া কিন্তু আমি এতিয়া মই 1 বছৰ হ'লে প্ৰায় আমি কিছুমান কথা হয় নিয়মমতে এইবিলাক ইনকুৱাৰী হৈ থাকিব দুৰ্নীতি যদি তদাৰ কৰি আছে কিন্তু কামটো ডেভেলপ কৰিব লাগিব মোৰ কথাটো হ'ল ডেভেলপ নাই আমি কাৰো দৰমহা কাইলৈ যোৱা নাই দৰমহা অলৰেডি আমাৰ তাত জমা আছে পইচা জমা আছে পইচা আমি দৰমহা যদি কোৰ্টে কয় তেওঁলোকে পাব লাগে তেওঁলোকে দৰমহা যিমান দিন কাম কৰিলে সেইটোও পাব যদি মানে তেওঁলোকে ডিজাৰ্ভ তেওঁলোকে যদি ভাবে বুজা নাই সেইটো কাৰো দৰমহা আমি কাৰণে আমাৰ তাত পইচা আছেতো আমি তেওঁলোকক দৰমহা দিব পৰা কেপাচিটি আছে সেই পইচাখিনি আমি জমা উঠিছোঁ কাৰো কৰি কিন্তু তেওঁলোকৰ তদাৰক হৈ আছে তেওঁলোকক চৌকজ কৰিছে সাক্ষাৎকাৰ লৈছে এইটো ইনকুৱাৰী হৈ আছে সেইখিনি সময় দৰমহাটো
মই নহয় MD ও নিদিয়ে, কোনেও নিদিয়ে। কাৰণ MD জনে ফচিব নেকি যে আপুনি কিয় দিছিল যে ইনকুৱাৰী হৈ থকা সময়, এনেকুৱা ধৰণৰ কথা।